নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাই আছে হয়না মাল্টিমিডিয়া এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে সমগ্ৰ ভাৰততে কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে আৰু মৃত্যু হৈছে প্ৰায় 29জন লোকৰ মৃত্যু হৈছে এতিয়ালৈকে। কালিলৈকে প্ৰায় 1000 জনৰ ওপৰত হ'ল কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। কিন্তু এইখিনিতে আমি কথা পাতিব বিচাৰিছোঁ যে কৰোনা ভাইৰাছত যিসকল চিকিৎসক বা চিকিৎসাকৰ্মী চিকিৎসা আগবঢ়াই আছে তেওঁলোকে গোটেই 24 ঘণ্টাই তেওঁলোকে চিকিৎসা সেৱাৰ লগত জড়িত হৈ থাকিবলগীয়া হৈছে। বিশেষকৈ এই ভাৰতৰ এই ভয়াৱহ সময়ত চিকিৎসাকৰ্মীসকলে নিজৰ সেৱা আগবঢ়াই আহিছে, কিন্তু সেৱা আগবঢ়াৰ সমান্তৰালকৈ তেওঁলোকক সুৰক্ষিত কৰিব লাগিব আমি, আৰু তেওঁলোকো সুৰক্ষিত থাকিব লাগিব, কাৰণ কৰোনা ভাইৰাছটো তেওঁলোকৰ গালৈ বিয়পি আহিব পাৰে। গতিকে তেওঁলোকে সেই বিয়পি অহাৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিব, এই টেষ্টটো কি, সেই সকলোখিনি কথা আপোনালোকক জনাম। আচলতে আমি কথা পাতিবলৈ লৈছোঁ PPE অৰ্থাৎ পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্টৰ কথা। PPE কি? আপোনালোকে যে এই ডাক্তৰ আৰু যিসকল চিকিৎসাকৰ্মী আছে চিকিৎসাকৰ্মীসকলে যিটো ড্ৰেছ পিন্ধি থকা দেখিছে সেই ড্ৰেছটোকে PPE বুলি কোৱা হয়, অৰ্থাৎ পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট। এই PPE ভাৰতত প্ৰস্তুত হোৱা নাছিলে। যেতিয়াই কৰোনা ভাইৰাছে ভাৰতত প্ৰথমজন ৰোগী আক্ৰান্তৰ খবৰ আহিলে তাৰপিছতে ভাৰতত লকডাউন ঘোষণা কৰা হ'ল। তাৰ পিছতেই ভাৰত চৰকাৰে ভাৰতৰ কেইবাটাও কোম্পানীক PPE প্ৰস্তুত কৰিবৰ বাবে অনুমোদন প্ৰদান কৰিছে। আৰু এই PPE আচলতে PPE কেনেকৈ সুৰক্ষিত কৰে এজন চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তিক? আচলতে PPEটো হৈছে এনেকুৱা বিশেষ ধৰণে নিৰ্মাণ কৰা হৈছে যে PPEটো পিন্ধি থাকিলে বেলেগ একো ভাইৰাছে আপোনাক সংক্ৰমিত কৰিব নোৱাৰে। তাত PPEত থাকিব এযোৰ গ্ল'ভছ থাকিব, গ্লাছ থাকিব, হেলমেট থাকিব, আৰু বিশেষভাৱে এটা চোলা থাকিব। সেই চোলাটো পিন্ধি ল'ব লাগিব আৰু ভৰিটো তেনেকৈ ঠিক পিন্ধি ল'ব লাগে। গতিকে গোটেই ভাৰততে ভাৰতৰ যিটো জনসংখ্যা, সেই জনসংখ্যাৰ ভিত্তিত যদি গোটেই ভাৰতত কৰোনা ভাইৰাছ সংক্ৰমণ হ'লে গোটেই ভাৰতত কিমান PPE লাগিব আপুনি জানেনে? গতিকে আপোনাক জনাইছোঁ যে গোটেই ভাৰতত যদি কৰোনা ভাইৰাছ সংক্ৰমণ হয় তেতিয়া গোটেই ভাৰতৰ যিসকল চিকিৎসাকৰ্মী আছে বা চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকক প্ৰায় 60 লাখৰো অধিক PPE লাগিব। আৰু ভাৰতত ইমানখিনি PPE নাই বৰ্তমানলৈকে, আৰু ভাৰতৰ হাতত বৰ্তমানলৈকে প্ৰায় 21 লাখমান PPE আছে। কিন্তু এই PPE বিদেশৰ পৰাও অনা হৈছে, আৰু আমাৰ যিবিলাক চুবুৰীয়া ৰাষ্ট্ৰ আছে তেওঁলোকেও আমাক এই ক্ষেত্ৰত সহায় কৰিছে, ডনেশ্যন হিচাপেও PPE আগবঢ়াইছে। কিন্তু এই PPE ছিংগাপুৰ হওক বা দক্ষিণ কোৰিয়া হওক তাৰ পৰা অনা হৈছে, কাৰ্গো ফ্লাইটৰ জৰিয়তে সেই PPE লৈ অনা হৈছে। গতিকে এই গোটেই যিখিনি চিকিৎসা সেৱাৰ লগত ব্যক্তি জড়িত হৈ থাকে, যিসকল ব্যক্তি জড়িত হৈ থাকে সেই ব্যক্তিসকলক PPE পৰ্যাপ্ত পৰিমাণৰ PPE লাগিব, কাৰণ PPE ওৱান টাইম ইউজ কৰিব পাৰি, এবাৰ ইউজ কৰাৰ পিছত তাক আৰু দ্বিতীয়বাৰৰ কাৰণে ইউজ কৰিব নোৱাৰি। গতিকে বহুত PPE লাগিব, আৰু সেই PPEখিনি পৰ্যাপ্ত পৰিমাণে আমাৰ হাতত থাকিলেহে ডক্তৰ বা চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তিসকলে চিকিৎসা সেৱা প্ৰদান কৰিব লাগিব। নহ'লে তেওঁলোকেও সেই ভাইৰাছ সংক্ৰমণ হোৱাৰ চান্স থাকিব পাৰে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।